নমস্কাৰ মই হিমান্ত এটা গান এটা কৰিলো মানে এটো কাৰণে ভাবিলো মানে কিবা এটা মানে জনাই দিও বুলি সকলোকে আজি প্ৰমোটো ৰিলিজ হৈছে তাৰ পিছত আপোনালোকৰ পৰখি ইভিনিং 5 তাৰিখে গানটো সম্পূৰ্ণ অডিওটো ৰিলিজ কৰিম ভিডিওটোৰ কথা এতিয়ালৈকে ভবা নাই চাও কি কৰো আৰু আমাৰ লগত আছে মৃদু মোৰ ডিজাইন কৰিছে কভাৰটো নমস্কাৰ আৰু বিজিত মোৰ মানে শুভাকাংক্ষী স্পেশাল থ্যাঙ্কস মানে গুটেখিনি সহজ পাইছো ভাল লাগিছে কামখিনি কৰি পেলাই তাৰপিছত গানটো ধুনীয়াকৈ বজালে আমাৰ মৰমৰ সকলোৰে মৰমৰ মিউজিক ডাইৰেক্টৰ কুকুল সিংহ আৰু গানটো গালো কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুভাষণা দত্ত আৰু লগতে মই গাবলৈ চেষ্টা কৰিছো আৰু আমাৰ ৰেকৰ্ডিং হৈছিলে আমাৰ ৰিপু মোহন ৰাজমেৰিক ষ্টুডিঅ'ত হৈছে সেইখিনি ৰাইজে আদৰি ল'লে ভাল লাগিব মৃদুৱে কিবা এটা ক'ব ডিজাইনটো ইয়ে কৰিছে আৰু জান মইনা যিটো মোৰ এলবামটোৰ টাইটেল জান মইনা গোটেই মানে টিমটো তাৰ কেনেকৈ মানে ডিজাইনটো কৰিছে লিখিছোঁ গোটেইখিনি গানটো একচুৱেলি লিখিছোঁ মই গানটো লিখিছোঁ সুৰ কৰিছোঁ মই তাৰপিছত মৃদুক দি দিলোঁ আৰু মানে কভাৰটো ডিজাইন কৰিবলৈ প্ৰথমতে জান মইনাৰ যে গানৰ এটা কভাৰ গান ৰিলিজ কৰাৰ কথা আমাৰ মনলৈ ভাবিছে প্ৰথমতে তেখেতলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে যিকেইজন মানুহ যিকেইজন ব্যক্তি এই গানটোৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেখেতলৈ মোৰ মৰম শ্ৰদ্ধা জনাইছোঁ আৰু সীমান্ত দা আহিলে দিম মই গান এটা কৰিম গানটো কৰি মোৰ কেছেটৰ কাভাৰটো লাগিব দেই কেছেট কাভাৰ নহয় একচুৱেলি এইটো গানৰ কাভাৰটো চ' লাগিব থিমটো এনেকুৱা মই বোলো আপুনি নাম প্ৰথম বেলেগ কৈছিল একচুৱেলি নামটো মানে কি হ'ল নামটো মানে ভাবোতে জানমণি সোণমণি বহুত ভাবিলে বোলে চব পুৰণা তাৰপিছত ভাবিলো জানমণিটো কিন্তু জানমণি মোৰ গানটো একচুৱেলি জানমণি সোণমণি বুলি আছে তাৰপিছত ভাবিলো যদি এইটো যদি জান মইনা কৰি দিয়া যায় একচুৱেলি মইনাৰ ভিতৰৰ কাহিনীটো বাৰু পিছত ক'ম মইনা একচুৱেলি মোৰ ঘৰতে আছে মোৰ ঘৰৰ যদিকে মইনা বুলি মাতো যিহেতু তাইৰ নামটো মানে তেনেকৈ মই তাত সোমাই দিছোঁ একচুৱেলি তাই বহুত মোক হেল্প কৰে লিখিলে লিখাৰ সময়ত মানে কিবা ভুল হ'লে কয় এইটো শব্দ হ'ব নালাগিছিলে এইটো হয় মানে বহুত হেল্প কৰে তাই সেইটো কাৰণে মানে মইনাটো তাত সোমোৱাইছোঁ আৰু মোৰ হেৰি এটাৰ কাৰণে আৰু এলবামটো মানে ধৰক কৰিমেই যিহেতু তেনেকৈ জান মইনা কৰি দিছোঁ তাৰপিছত আহি ক'লে যে এনেকুৱা লাগে মোৰ নামটো এনেকৈ বৰ কেলেই ডিজাইনটো কৰিলোঁ এতিয়া ৰিলিজ হ'ব ভাল লাগিছে মোৰ মই তেখেতৰ প্ৰথম গানটো মই কাভাৰটো ডিজাইন কৰিছোঁ চ' ভাল লাগিল আৰু শুভেচ্ছা আছিল তেখেতলৈ শুভেচ্ছা সদায় থাকিব আৰু সদায় এনেকৈ আগবাঢ়ি যাওক তাই মোক কামনা ধন্যবাদ ইউটিউব চেনেল মোৰ নিজৰ চেনেলটো আছে PNS ক্ৰিয়েশ্যন বুলি আৰু SC মাল্টিমিডিয়াত যাব ফাৰ্ষ্ট টাইম তাৰপিছত ভিডিঅ'টো কৰিলে নহ'ব ক'ত দিওঁ তেনেকৈ চলিব এতিয়া আজি ৰাতিলৈকে আহিব এটি ৰোমাঞ্চকৰ এতিয়াত আহিব ফেচবুকত পেজটো প্ৰমোটো আৰু অলৰেডি মই মোৰ নিজৰ ইউটিউব চেনেলটো প্ৰমোটো মই দি থৈছোঁ PNS ক্ৰিয়েশ্যন সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব থেংক ইউ সীমান্ত দা মোৰ একে জেগাই হয় গতিকে সীমান্ত দা বহুতখিনি কাম সৰু সুৰাকে কৰি আছে গতিকে ৰাইজে হয়তো কিছুমানে জানে কিছুমানে নাজানে গতিকে বহুতখিনি ভাল ভাল শব্দৰে তেওঁ এটি গান কৰিছে ইতিমধ্যে আগতেও কৰিছে তো জান মইনা বুলি পেলাই আৰু অসমৰ জনপ্ৰিয় সংগীত শিল্পী সুভাষণা পাই তেওঁ দৰ্দী কণ্ঠৰে গীতটি গাইছে গতিকে মই ভাবো ৰাইজে আঁকোৱালি ল'ব তেখেতৰ গীতটি আৰু অনাগত দিনত তেখেতৰ নতুন নতুন গান আমি আশা কৰিম তাকে কৈছো এজন শুভাকাংক্ষী হিচাপে আৰু সদায় লাগিব নিশ্চয়কৈ আৰু মই বিচাৰিম হিমান্ত দাৰ পৰা যদি অডিঅ'টো ৰিলিজ হোৱাৰ পিছত এইটো ভিডিঅ' আকাৰে ৰাইজৰ মাজলৈ ওলাই যাওক আৰু ভাল ভাল গান ভাল ভাল শব্দ আজিকালি মানুহে যদি ভাল সংগীত নিশ্চয় আঁকোৱালি ল'ব তাকে